ৱেলকাম টু গুৱাহাটী দীঘলী পুখুৰী। এই দীঘলী পুখুৰী চাবলৈ আহিলোঁ। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। চাওক আমি দীঘলী পুখুৰীৰ পাৰত উপভোগ কৰিবলৈ আহিছোঁ। এয়া আহক। এজন প্ৰতিমূৰ্তি চব বস্তু হ'ব। ধুনীয়া পৰিৱেশ। দীঘলী পুখুৰী পাৰত আমি আছোঁ এতিয়া। এটা ইভেণ্ট এয়া দীঘলী পুখুৰীৰ পৰিৱেশ। বহুত দিনৰ মূৰত আজি আহিলোঁ চাবলৈ। মই আৰু জুম কৰি দেখাইছোঁ। চাই দৰ্শকসকল চাই থাকক। এনেকৈ পুখুৰী যদি পুতুকিব কথা লিখি নকৰিবা। দীঘলী পুখুৰীৰ সম্পূৰ্ণ পৰিৱেশটো দৰ্শকসকল আপোনালোকক দেখাইছোঁ। চাওক, ইয়াৰ পিছত আৰু নতুন ভিডিঅ' আছে, চাই থাকক স্কিপ নকৰাকৈ। মই দেখাই আছোঁ আপোনালোকক। আজি হঠাৎ গুৱাহাটী আহি মই দীঘলী পুখুৰীত আহি অকণমান এনজয় কৰিলোঁ। চাই থাকক, মই সকলো পৰিৱেশ দেখাই আছোঁ আপোনালোকক। ৰাতিপুৱা টাইম চাই থাকক। এইখিনিতে পূজা মঞ্চ পাতিছে ওচৰতে পূজা। আৰু এয়া বন্ধু দুইজন বহিছে। চাওক পৰিৱেশটো জুম কৰি দেখাইছোঁ। গাঁৱত আকৌ শুনিব লাগে। ৱেলকাম টু চিৰিয়াখানা। ৱেলকাম টু চিৰিয়াখানাৰ সেয়া সোণালী বান্দৰ। চাওক, আজি চিৰিয়াখানা চাবলৈ আহিলোঁ আৰু সোণালী বান্দৰক চাবলৈ আহিলোঁ। এয়া সোণালী বান্দৰ বহি আছে। এয়া চিৰিয়াখানা চাওক, চাই থাকক। চিৰিয়াখানাৰ এটা সোণালী বান্দৰ আছে, এটা আপোনাৰ ক'লা হ'ব নেকি? দুটা আছে সোণালী বান্দৰ। এটা অলপ ক'লাকৈ দেখিছোঁ, দেখিছোঁ আপোনালোকে। এইফালে চাওক পৰিৱেশটো। চিৰিয়াখানা আগৰ চিৰিয়াখানা নাই, তথাপিতো সংগীত গৃহীত কৰি ৰাখিছে। চাওক দৰ্শকসকল, চিৰিয়াখানাৰ এয়া এটা প্ৰাকৃতিক সৌন্দৰ্য। এতিয়াও টিকেট কাটি আমি আহিছোঁ। 33 টকা টিকেট এজন মানুহৰ। এয়া চিৰিয়াখানাৰ এটা ভাল লগা দৃশ্য। আহিছোঁ চিৰিয়াখানাৰ ভিতৰলৈ সোমাই আহিছোঁ। আমি দুজন একেলগে আহিছোঁ চিৰিয়াখানালৈ চাবলৈ। আৰু কি দেখিবলৈ পাওঁ গৈ থাকোঁচোন বাৰু ভিতৰলৈ সোমাই। আপোনালোকেও চাই থাকক চিৰিয়াখানাৰ। প্লিজ ডণ্ট ফিড দ্য এনিমেল। জীৱ জন্তুক খোৱা বস্তু নিদিয়ে যেন এইখনত লিখা আছে। আৰু কি দেখিবলৈ পাওঁ চাওঁগৈ। এইবিলাক চিৰিয়াখানাৰ পৰিৱেশ চাই থাকক। বাঁহ গছ আছে, ফুলনি আছে আৰু কাষে কাষে ড্ৰেইন আছে, পানী ড্ৰেইন। চিৰিয়াখানা
পিছৰ ভিডিঅ'ত চাই থাকক, মই দেখাম। এইটো চাওক, এইটো চাওক কিমান প্ৰকাণ্ড বাঘ চাওক বন্ধুসকল। এইটো চাওক কিমান প্ৰকাণ্ড বাঘ চাওক, এইটো গৈ আছে। এইটো চাওক কিমান প্ৰকাণ্ড বাঘ, মই একেবাৰে ওচৰতে আছে, খালি মই গিলৰ বাহিৰত আছোঁ। এইটো চাওক মাত দিছে অঁ বুলি। এইটো চাওক দেখি ভয় লগা দৃশ্য এটা, ইমান প্ৰকাণ্ড বাঘ। এইটো দেখিছে এইডাল বাঘ, এয়া চাওক পোৱালিও আছে ইয়াৰ। এয়া দুটা বাঘ একেলগে লগ খাইছে। এয়া চাওক কিমান এটা মনোৰমা দৃশ্য, এয়া এটা ভাল লগা দৃশ্য। এয়া চাওক নীলগাই বুলি কৈছে, নীলগাই। এই গিলখনৰ পৰা ভালকৈ দেখাব নোৱাৰি। এয়া চাওক ডাঙৰ এজনীও আছে, বহুত ডাঙৰ নীলগাই। ইয়াতে থাকে, বেৰি ৰখা হৈছে। এয়া নীলগাইকেইজনী। এয়া এইফালে খাদ্য আনিছে গাড়ীত, জীৱ জন্তুবিলাকক দিবলৈ খাদ্য লৈ আহিছে। ভিডিঅ'টো চাই থাকক, মই এতিয়া ৰিটাৰ্ণিং হ'ম। এয়া চাওক দোস্তসকল, আমি এতিয়া উভতি যোৱাৰ পথত। এয়া চাওক, এইটো লুকাই দিয়ে, গম পাইছে নাই? এইটো এটা কি জন্তু জানো, বহুত ডাঙৰ জন্তু আছে। চাওক মানুহ দেখিলে লুকাই দিয়ে। সেইয়া ইয়াতে আছে, সেইটো চাওক কিমান ডাঙৰ। চাওক দোস্তসকল, আমি এতিয়া উভতি যাম। উভতি যোৱাৰ পথত আপোনালোকক দেখাইছোঁ, এইটো এটা চৰাই। কি চৰাই নাজানো, চৰাই নে পশু জন্তু নে কি বস্তু নাজানো, এইটো মই খালি দেখাইহে দিছোঁ। এয়া চাওক কিমান ডাঙৰ। চাওক এয়া চাওক কিমান ডাঙৰ। চাওক প্ৰতিটো ইটোৰ লগত সিটো নিমিলে। এয়া চাওক মই দেখাইছোঁ, এয়া ওচৰৰ পৰা দেখাইছোঁ। এয়া চাওক আৰু আছে, এইটো মুঠতে 6-7টামান আছে, ডাঙৰ ডাঙৰ, দেখিবলৈ বহুত ভয় লগা নিচিনা, ওখ ওখ। এয়া চাওক মোৰ ভয় লাগে, এইফালে আহি আছে। এইটো হয় বন্ধুসকল, এইটো চাওক, আপোনালোকৰ ক্লাছতে চৰাই এটা দেখালোঁ, যিটো চৰাই এয়া চাওক বহুত ডাঙৰ হয়। আৰু আমি কিমু বুলি তাত দেখা পাইছিলোঁ, গতিকে কিমু বুলি আমি আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে ইয়াৰ মাজতে আপোনাৰ কিছুমান হয়তো এইফালে গৈ চাওক। এয়া এইটো দেখিছে বন্ধুসকল, এইটো বহুত ডাঙৰ হয়। চাওক পিঞ্জৰাৰ ভিতৰত ভৰাই থৈ দিয়া আছে, বহুত ডাঙৰ, বহুত ডাঙৰ নাহৰফুটুকী বাঘ। এয়া চাওক পিঞ্জৰাৰ ভিতৰত ভৰাই থৈ দিছে। এইটো চাওক দোস্তসকল, চাওক এয়া ইফাল সিফাল ঘূৰি ফুৰিছে। এইটো চাওক আমাৰ চিৰিয়াখানাত কেনেকৈ বাঘ সংৰক্ষণ কৰি ৰাখিছে। আৰু এইফালে চাওক ইয়াতো বাঘহে আছে, ইয়াতো ডাঙৰ বাঘ আছে, ভিতৰত সোমাই আছে, গোটেই বাঘখিনি। মই দেখাইছোঁ অলপ। ইয়াত লিখা আছে ঘোং আছে ইয়াত, এইটো ঘোং লিখা আছে। ঘোংটো দেখিবলৈ পোৱা নাই, ভিতৰত সোমাই আছে নেকি। দোস্তসকল চাই থাকক। ইয়াতে পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে, গতিকে আমি দেখা নাই ঘোং বোলা জন্তুটো। দেখাবলৈ যত্ন কৰিম মই, আপোনালোকে চাই থাকক। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। দোস্তসকল এয়া চাওক অসমৰ এশিঙীয়া গঁড়।
হৰিণা পুখুৰীত ভৰ্তি এখন এয়া গঁড়, এইটো গঁড় চাওক, দাদাই গছ পাতি আছে, এইটো চাওক, এইটো গঁড় মই একেবাৰে এয়া চাওক গছটোকত, এই চাওক কিমান ওচৰত আছে চাওক, আৰু এইফালে এয়া ইয়াত আপোনালোকে যদি এইটো চাওক, মোৰ পিছফালে আছে এইটো, যদি চাই আপোনালোকে আমাৰ ভিডিঅ'টো এইটো চাওক, লাইক হয়। কমেণ্ট কৰিব মই আৰু আমাৰ মই ভিডিঅ' কৰি দেখাইছোঁ আপোনালোকক। এতিয়া চাওক, আমি এতিয়া উভতাৰ পথত হ'লেও আপোনালোকক লাষ্ট মুহূৰ্তত এয়া এটা আমাৰ চিৰিয়াখানাৰ, গুৱাহাটীৰ চিৰিয়াখানাৰ এটা ভাল লগা জন্তু আপোনালোকক দেখাইছোঁ। এয়া চাওক, এয়া এটাকে নহয়, কেইবাটাও আহি আছে। এয়া চাওক, মই নিশ্চয় ওচৰৰ পৰা দেখাইছোঁ, এইটো চাওক, এইটো এয়া চাওক, আমি এতিয়া এইকেইটা চাই আৰু দেৰি হৈছে, আমি এতিয়া যাত্ৰা কৰিম আমাৰ অহা জেগালৈ। দৰ্শকসকল চাই থাকক।